সেইটো চাইডে ৰখি আছিলে মোৰ গাড়ীখনৰ আগত পূৰা মাজ ৰাস্তাত। এতিয়া তাক মই ক'লোঁ লগে লগে যে আপুনি অকণমান আঁতৰাই দিয়ক গাড়ীখন, মই বেক কৰি পেলাই এইফালে গাড়ীত লাগি যাব। তাৰপিছতে কৈছেও লাগিব বুলি সিহঁতে, তাৰপিছত অকণমান আগুৱাই সিহঁতে নিদিলে, মই আকৌ বেক কৰি পেলাই গাড়ীখন উলিয়াব লগা হৈছে। তেতিয়া ট্ৰেফিক জামটো বেছি হৈছে। এতিয়া কথা হৈছে মই তাক আহি পেলাই ক'লোঁ যে আপুনি শিষ্টাচাৰ নাজানে নেকি, এইটো মই আপোনাক ক'লোঁ যে এইটো আপুনি কিহৰ কাৰণে আপুনি আঁতৰাই নিদিলে গাড়ীখন, আৰু মই এইফালে সোমাই গৈছোঁ, মোৰ গাড়ীখন বহুত কষ্ট পাইছে, মোৰ খং উঠি গ'ল। মই ক'লোঁ যে আপুনি মোক এইটো কিহৰ কাৰণে হেৰি কৰিলে। তাৰপিছত সিহঁতে মোক ইমান বেছি বেয়া ব্যৱহাৰ কৰিছে, লগে লগে ক'ৰ পৰা বহুত মানুহ গোট খাই গৈছে। আজি মই ঢিঙৰ ল'ৰা হৈ পেলাই সিহঁতে গম নাপায় মোক কৈছে আপুনি গুৱাহাটীৰ পৰা আহি পেলাই তই বোলে ইয়াত ফেশ্বন মাৰিব আহিছোঁ বোলে, এনেকৈ কোৱাও শুনিছোঁ মই। তাৰপিছত সেইটো গ'ল কথা গ'ল, কাৰণ মই ইমানখিনি মানুহৰ লগত অকলে লাগিব নোৱাৰোঁ। গতিকে মই এইটো গৈ পুলিচ থানাত মই এজাহাৰ এখন দিছোঁ, কাৰণ মোক মৃত্যুৰ ভাবুকি আহিছে সেইটোৰ প্ৰতি, মোৰ প্ৰতি। কাৰণ কিয় মই সদায় এইফালে অহা যোৱা কৰিয়ে থাকোঁ মেক্সিমাম টাইম, আৰু মোক সিহঁতে কলম এটা লৈ পেলাই, এটা আপোনাৰ মনোৰাজ বুলি যিখন আপোনাৰ গাড়ী আছিলে, টমটম আছিলে, সেইখনৰ মালিকটোৱে মোক কলম এটা দেখি খুচিব আহিছিলে। মই তেতিয়া তাক কৈছোঁ ঠিক আছে খুচক আপুনি, সেইবুলি কৈ কাজিয়াখন কোনেও কিন্তু ভাঙিব অহা নাই। মই নিজে নিজে গুচি গৈছোঁ তাৰ পৰা। তাৰপিছত মই গৈ লগে লগে পুলিচ থানাত গ'লোঁ। ইভেন মোৰ জ্বৰ, সাংঘাতিক ধৰণে জ্বৰ হৈ আছিল, মই পেৰাচিটামল কিনি লৈ গৈছোঁ ৰাজ মেডিকেলৰ পৰা। সেইটোৱে।